এইবিলাক মই নাজানো, এইবিলাক মই নাই, এইবিলাকত মই নাই। প্ৰমোদ বড়ো নিশ্চয় এইবিলাক কাম কৰি আছে, সেইকাৰণে সেইটো সপোন দেখি আছে। সংগ্ৰাম নহয়, তাৰমানে BTCত হাৰিছে যে আকৌ চৰকাৰত বহিব লাগে, যেনে তেনে ইহঁতে BPF দলে চৰকাৰ কৰাটো ইহঁতে সহ্য কৰিব পৰা নাই। প্ৰমোদ বড়ো দিনতে চেংচন হোৱা ৰাস্তা, কিন্তু প্ৰমোদ বড়োৱে সেইখিনি ৰাস্তাটো উদ্বোধন কৰা নাই, কিয় বা নাজানো। তাৰমানে তাৰতো হ'ল মতলবটো বেলেগ, তাৰমানে খাব পোৱা নাই যে, পইচা পোৱা নাই। हाग्रामा महिलारि सार बुंनायफोरबायदि नंमारगौ नामा, जायनि जाहोनाव थांनाय 5 बोसोराव बिथां बारग' चिफ सार प्रमोद बर'आ बेबायदि गोदान गोदान सेंसन जाना फैनायखौ फिथा हास'नो हायो। दा बेखौ एसे साननो गोनां जानानै फैमारदों। जायाखै नङा जादों, बिनि आमोलाव गोबां सेंसन जादों, खिन्थु फिथा हास'नाय बा लामा मावनाय बा गोबांखौनो नुनो मोनाखै। गोबां जायगायावनो बबेबा वाल बाउन्डारि सेंसन जाना फैदों, 1.5 कोटि 2 कोटि बेफोरबायदिनि ना गोबां जाना फैदों, नाथाय बेफोरखौ मानो मावफुंनो हायाखै? बेखौ नांगौ जायोबा लिस्टआ आंनावबो दं, बेखौ खोन्थानो हायो। मावनोनो हायाखै, सेंसन जाना थानाय मालाबानिनो बेखौ, जायनि जाहोनाव थाखा फैसा थांफिननाया बिटिसिनिफ्राय थाखा फैसा थांफिननाया बेफोरनोबो जानो हागौ। थ' आइडिया गैया होननांगोन, हयथ'बा हाग्रामा महिलारि सार बुंनायफोरबायदि थाखा फैसा मोनैनि थाखायनो हयथ'बा बियो बेखिनि खामानिखौ मावाखै जानांगौ। थ' गोलाव बाथ्रा बुंनो सानाखै, हाग्रामा महिलारि सार बाथ्रा बुंनायखौसो जों एसे खोनासंनानै लानि। আৰু অতি সোনকালে যোনে দায়িত্ব পাইছে ঠিকাদাৰ হিচাপে নিশ্চয় কামটো আৰম্ভ কৰিব। অন্ততে বহুত বছৰৰ পৰা ৰাইজে সেইটো বিচাৰি আছিল, আজি আসাম মালা যোগেদি এই ৰাস্তাটো আৰম্ভ হ'ব। আপোনালোকৰ চৰকাৰ আহল ল'বলগীয়া আছে, জিলাই নাই, এইটো আচলতে প্ৰমোদ বড়ো দিনতে চেংচন হোৱা ৰাস্তা, কিন্তু প্ৰমোদ বড়োৱে সেইখিনি ৰাস্তাটো উদ্বোধন কৰা নাই, কিয় বা নাজানো। তাৰমানে তাৰতো হ'ল মতলবটো বেলেগ, তাৰমানে খাব পোৱা নাই যে, পইচা পোৱা নাই, এই কাৰণে। নহ'লে এইখিনি ৰাস্তা BTCত 8টা ৰাস্তা আসাম মালা, এই ৰাস্তাটো প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা, কিন্তু সি উদ্বোধন কৰি পেলাই যোৱা নাই মানে কি কাৰণটো কি? ৰাস্তা বনাব নালাগে, পইচা খোৱাৰ ধান্দা আছিল, দিয়া নাই, পোৱা নাই, সেইকাৰণে ৰাস্তাটো সি বনাই যোৱা নাই। এনেকুৱা মেলা আছে, আপুনি চাওক। আমাৰ দিনৰ চৰকাৰ হৈছে হয়, কিন্তু আমাৰ দিনৰ পইচাটো এপ্ৰিল মাহৰ পৰাহে, চলিত বছৰ 26-27 এপ্ৰিল মাহৰ পৰাহে আৰম্ভ হ'ব আমাৰ পইচাটো। কিন্তু এতিয়া আমাৰ চৰকাৰটো হ'ল 4-5 মাহ আগত। এতিয়া প্ৰমোদ বড়োৰ দিনত যিখিনি পইচা প্ৰমোদ বড়োৰ দিনত পাইছে, সি ব্যৱহাৰ কৰা নাই। গোটেই পইচাটো আকৌ ৰিটাৰ্ণ গ'লে হয়, মই যদি প্ৰমোদ বড়োৰ নিচিনা হ'লে হয়, কিন্তু মই এনেকুৱা চিন্তা কৰা নাই। প্ৰমোদ বড়োৱে যিখিনি পইচা খাই পেলাই আধৰুৱা থাকিছে, সেইখিনি কামটো মই কৰি আছো। আপুনি অহাৰ লগে লগে BTCত নতুনকৈ সংগ্ৰাম আৰম্ভ হৈছে। এইটো সংগ্ৰাম নহয়, তাৰমানে BTCত হাৰিছে যে আকৌ চৰকাৰত বহিব লাগে, যেনে তেনে ইহঁতে BPF দলে চৰকাৰ কৰাটো ইহঁতে সহ্য কৰিব পৰা নাই। এইটো সংগ্ৰাম নহয়, এইটো মানে ৰাজনীতিক পুৰা ৰাজনীতি আছে। ইহঁতে আজিলৈকেও মানি ল'ব পৰা নাই যে BPF চৰকাৰে চৰকাৰ বনোৱাটো। লুণ্ঠন চলাইছেতো, কিয় চলোৱা নাই? আপনি চাওক, 200-300 কোটি সি ভাড়া নাই, খাইছে বাকীখিনি, কিন্তু সেইখিনি পইচাটো সি খাবৰ কাৰণে সময় পোৱা নাই, বা হয়তো দিয়া মানুহবিলাক দিয়া নাই, সেইকাৰণে এইখিনি পইচাটো থাকি গৈছে। তদন্ত দিব নেকি ছাৰ? তদন্ত হ'ব নেকি ছাৰ? কি তদন্ত হ'ব? এইটো ল এণ্ড অৰ্ডাৰ বা জুডিচিয়েল পাৱাৰটো আমাৰ হাতত নাই। প্ৰমোদে যদি কিবা লুণ্ঠন কৰিছে, সেইটো অডিটত দেখাব, অডিটে কি কয়। লুণ্ঠন চলাইছে ইয়াতো আৰু কি ক'ব লাগে? ছাৰ, যিহেতু বিধানসভা নিৰ্বাচন আহি আছে, BTCত আপোনালোকৰ নাই, BTC বুলি নহয়, আমি এতিয়া NDAত আছে, NDA হিচাপে ইলেকশ্যন খেলিব। যেনিবা আমি 126টা চিটত আমাক কিমান দিয়ে আমি আলোচনা কৰিম, হয়তো 15-20টা নিশ্চয় পাব পাৰে। 126টাৰ ভিতৰত BPFও
কিমান চিট পাব বা আমি কিমান চিট খেলিবৰ কাৰণে আমাৰ ষ্ট্ৰেংথ আছে সেইখিনি কথাটো আমি আলোচনা কৰিম। কিমানটা বিচাৰিব আপুনি কিবা বিচাৰিব নেকি আমিতো 20টা 20টা বিচাৰিব ইয়াত ইকুইপেল শূন্য হ'ব নেকি এইবাৰ ইউপিপিএলটো শূন্য হয় না নহয় ইউপিপিএল কোনে ভোট দিব এতিয়া চৰকাৰ থকা সময়তে ভোট দিয়া নাই এতিয়া আৰু চৰকাৰ নাই চৰকাৰ কাৰ হ'ব ছাৰ ষ্টেটত চৰকাৰ আমাৰ NDA হ'ব NDA 100% হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব আৰু আৰামছে স্যাৰ ইউপিপিএল এটা অভিযোগ কৰি আছে আপোনাৰ চৰকাৰ গঠন কৰাৰ পিছতে শ্ৰীৰামপুৰত গৰুৰ মহৰ চিণ্ডিকেট আৰম্ভ হৈছে এইবিলাক মই নাজানো এইবিলাকত মই নাই প্ৰমোদ বড়ো নিশ্চয় এইবিলাক কাম কৰি আছে সেইকাৰণে সেইটো সপোন দেখি আছে বোলে মই এইবিলাকত নাই